হেল্ল' এভৰিৱান, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আৰু আজি ভিডিঅ'টো মানে বেলেগ হ'বলৈ গৈ আছে। ইয়াত মানে ওচৰতে বিয়া আছে, ৭৫ যোৱা বিয়া একেলগে হ'ব, হোম পৰিব মানে এইবোৰ NGO ফালৰ পৰা এনেকৈ পাতি দিছে। আৰু ইয়াত ওচৰতে আমাৰ ঘৰৰ মানুহো আছে বাৰু, খুৰীহঁত। তেন্তে বিয়া খাবলৈ ওলাইছোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই, আৰু দেখাই থাকিম কেনেকুৱা হয়, কি হয় বিয়া। ময়ো পূৰা এক্সাইটেড হৈ আছোঁ মানে একদম বিয়াখন চাবলৈ। ৭৫ যোৰা দৰা কইনা, একদম কেনেকুৱা হ'ব আৰু বিয়া ভাবকচোন। ওলাইছোঁ আৰু দেই বিয়া খাবলৈ। এইফালে সখীয়নি হাই কৈ দিয়া। ওচৰতে হয়, বেছি দূৰ নহয় দেই বিয়া। এতিয়া আমি গৈ আছোঁ আৰু বিয়া। কিছুমান নিয়ম হৈয়ে গ'ল বোলে। মানুহজনক কৈছোঁ ভিডিঅ' কৰি থ'বলৈ, থৈছোঁ বুলি কৈছে। যদি আছে ভিডিঅ' আপোনালোকক দেখাম বাৰু দেই। এয়া প্ৰথমে পানী তোলাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইখিনি সময়ত বাৰু মই যোৱা নাছিলোঁ। মানুহজনে ভিডিঅ' ক্লিপবোৰ ৰাখি থৈছে, আপোনালোকে চাওক তেন্তে। এয়া আমাৰ দৰা, এয়াও এজন দৰা। কাইলৈ ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, কাইলৈ আপোনালোকৰ ভিডিঅ' পাই যাব। এইফালে দৰাসকলো সাজু হৈছে দেই কইনাক নিবলৈ নিজৰ। আৰু দৰা ৭৫জন আছিলে, কমেও গাড়ী ২০-২৫খনমান আছিলে। এয়া এতিয়া দৰাসকল পূৰা ৰেডি হৈছে আৰু আহিবলৈ। এইফালে এতিয়া কইনাসকলো পাইছেহি, ধুনীয়াকৈ গৰু গাড়ীত আহিছে। আৰু আজিকালিতো গৰু গাড়ী দেখিবলৈ নাইকিয়া নিচিনাই হৈছে। এয়া ভিডিঅ' এটা কৰি ৰাখি দিওঁ। এয়া ধুনীয়াকৈ আহিছে এতিয়া কইনাসকল। আৰু এইবোৰ বুঢ়া বিয়া দেই, এইবোৰ মানে আগতে বিয়া হৈ যোৱা হয়, এতিয়া মানে কিছুমানে বিয়া নপতাকৈ আছিলে ন, মানে হোম নপৰাকৈ আছিলে, সেইসকল এতিয়া হোম পুৰিছে। আৰু এতিয়া এইফালে দৰা আহিও পালেহি, এতিয়া দৰা গাড়ী গুচিছে। আৰু ইয়াত সকলো নিয়ম ধুনীয়াকৈ কৰা হৈছে, আৰু যি এখন বিয়াত কৰিব লাগে নিয়মবোৰ। এইফালে এতিয়া দৰা একদম ধুনীয়াকৈ আদৰিছে। আৰু এইফালে গোটেই কইনাসকল নিজৰ নিজৰ জেগাত বহি লৈছেহি। দৰা আৰু আহিব এতিয়া নিজৰ নিজৰ জেগাত, যি ঠিক কৰিব লাগে সকলোবোৰ ঠিক কৰি লৈছে। এয়া এতিয়া এজন এজনকৈ দৰাবোৰো আহি আছে দেই। এয়া দেখিছেনে বাৰু, একদম লাজ কৰি কৰি দৰাকেইজন আহি আছে। আৰু এইফালে এতিয়া ধুনীয়াকৈ দৰা কইনাৰ পূৰা মালা পিন্ধোৱা পৰ্বটো হৈ আছে। আৰু এইটো এটা বৰ ভাল পদক্ষেপ লৈছে বুলি মই ক'ব বিচাৰোঁ। যোনে এই পদক্ষেপটো লৈছে NGO হয় আৰু কিছুমানৰ বিয়া পতাৰ ইমানখিনি সামৰ্থ্য নাথাকে ন, তো এনেকুৱা যদি পদক্ষেপ লোৱা হয় সঁচাকৈ বহুতখিনি ভাল হয় আৰু সুবিধা হয়, যোনসকলৰ ইমানখিনি পতাৰ হেৰি নাথাকে। কিন্তু ইয়াত বাৰু এনেকুৱা নাই বাৰু, ইয়াত যিসকলৰ বয়সো হৈ গৈছে তেওঁলোকেও বিয়া পাতিছে, আগতে বিয়া পতা। আৰু এতিয়া প্ৰায়ে নিয়মখিনি হৈছেগৈ। এতিয়া ভায়েকে আখৈ দিয়া নিয়ম হৈ আছে। আৰু এইফালে এতিয়া একেবাৰে শেষৰ নিয়ম ভাগ, এইফালে এতিয়া কন্যাদান কৰি আছে। এইফালে এতিয়া বিয়াও ভাঙিলে, এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। আৰু এয়া দেখিছেনে এখন গৰু গাড়ীখন দেই, বৰ ধুনীয়াকৈ সজাইছিলে কিন্তু। আৰু এইফালে এতিয়া আমি ঘৰলৈ আহি আছোঁ। এইফালে মা, সখীয়নি, খুৰী, খুৰা চব এতিয়া আহি আছোঁ আৰু ধুনীয়াকৈ ঘৰলৈ বুলি বিয়াখন কৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু কেনেকুৱা লাগিলে ক'ব দেই বিয়াখন চাই।